जी हम गवर्नमेंट रुको 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 जाके ना ओके लो भाई ना ओके वहां कर जाओगे तुम लोग रुको ये असम पुलिस को कंट्रोल नहीं किया अभी भी पकड़ा है बस असम पुलिस अभी मना करो ना যেটো মানে ইকনমিক্স ৰোড ব্লকেজ টিএমপিকে আৰু বিভিন্ন আমাৰ অৰ্গেনাইজেশ্যন অসমৰ সকলোৱে মিলি আমি ইয়াত লেখাবলি ৰোড মানে লিংক ৰোড য'ত নেকি আমাৰ অসমৰ মানে আৰক্ষী চকীৰ ওচৰতে আমাৰ এটা ব্লকেটৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছিলোঁ। ইয়াত কিন্তু আমি দেখা যাওঁ মানে অৰুণাচলৰ মানুহবিলাকে এই অসমৰ আমাৰ আৰক্ষী চকীটোকো মানে অৰুণাচলৰ আৰক্ষী চকী হিচাপে মানে ব্যৱহাৰ কৰিব বিচাৰিছে আৰু ইহঁতে নিজৰ বুলি ক'ব বিচাৰিছে, কব্জা কৰিব বিচাৰিছে। আজি আমি শান্তিপূৰ্ণভাৱে ৰোড ব্লকেজটো কামটো ৰাতিপুৱা 5টা বজাৰ পৰা আৰম্ভ কৰিছিলোঁ, কিন্তু তাৰ পৰা মানে অৰুণাচলী লোকসকলে আহি ইয়াত মানে জাতি জোং বন্দুক লৈ কিনি মিটাক লৈ কিনি ওলাই আহিছে। আমি সেই বিষয়টোক আমি অত্যন্ত দুৰ্ভাগ্যজনক আৰু গৰিহণা দিছোঁ। আৰু অৰুণাচল প্ৰশাসনে এনেকুৱা প্ৰশাসন যে তেখেতসকলে আজি বুজি পোৱা নাই যে এই ইমান আমি শান্তিপূৰ্ণভাৱে ৰোড ব্লকেজ কৰাৰ পিছতো তেখেতলোকে মানে আমাৰ ওপৰত বাৰে বাৰে অসমৰ মানুহবিলাকৰ ওপৰত খিলঞ্জীয়াৰ ওপৰত মানে আক্ৰমণ চলিব বিচাৰিছে। গতিকে সেই অৰুণাচল প্ৰশাসনক আমি ইয়াৰ দ্বাৰাই আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু মানে অনুৰোধ কৰিছোঁ প্ৰশাসনে যদি অতি শীঘ্ৰে এই অৰুণাচলী লোকসকলৰ মানসিকতাবোৰ অলপ মানে এৱাৰনেছ কৰাৰ প্ৰয়োজন আছে। সিহঁতক বুজাব লাগে, জানিব লাগে যে আমিতো অৰুণাচলৰ মানে পাব্লিকৰ ওপৰত বা জনসাধাৰণৰ এগেইনষ্টত আমি এই ধৰ্ণা কাৰ্যসূচী বা প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰা নাই। আমি ন্যায় প্ৰতিষ্ঠাৰ কাৰণে ন্যায়টোক আমাৰ যিটো আমাৰ 11জন মানুহৰ গুলীবিদ্ধ হৈ গোগামুখত আমাৰ ডিব্ৰুগড় হস্পিটেলত মৰণপণ যুঁজত মানে যুঁজি আছে, সেইসকলৰ বিৰুদ্ধেহে আমি আৰ্থিক কম্পেনচেশ্যনৰ কাৰণে বা অনুদানৰ কাৰণে অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰে দিব লাগে আৰু ন্যায়িক মানে উচিত শাস্তি পাব লাগে, দৃষ্টান্তমূলক উচিত শাস্তি পাব লাগে বুলিহে আমি ক'ত কাৰ্যসূচী আমি ৰূপায়ণ কৰিছিলোঁ। প্ৰথম দলিয়াইছিলে মানে সিহঁতৰ পালৰ পৰা। সিহঁতেতো ভাবে গোটেই অসমৰ যিমানখিনি আমাৰ পুলিচ প্ৰশাসন থকা ইয়াততো আৰক্ষী চকী এটা আছে, চাওক MS এটা আৰক্ষী চকী, এই আৰক্ষী চকীটোকো ইয়াৰ পৰা মানে উঠাব বিচাৰিছে সিহঁতে প্ৰথমৰ পৰা আমি দেখা মতে শুনা মতে মানে ইহঁতৰ পৰা আক্ৰমণ কৰিছে। তাৰপিছতে আমাৰ ল'ৰাবিলাকে কৈছে আমি শান্তিপূৰ্ণভাৱে ইয়াত
ব্লকেজ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ, কিয় আক্ৰমণ কৰিছে। তাৰপিছতে আমাৰ ল'ৰাবিলাকেও বা আমাৰ অসমৰ মানুহবিলাকেও খিলঞ্জীয়া মানুহবিলাকেও মানে খং কৰাটো আৰম্ভ কৰিছে। ফায়াৰিং মাৰিছিলে সিহঁতে ব্লেংক ফায়াৰিং মাৰিছে অসমৰ অৰুণাচলৰ মানে পুলিচবিলাকে। অৰুণাচল পুলিচ প্ৰশাসনে জানিব লাগে ইয়াত শান্তিপূৰ্ণভাৱে দুটাৰ মাজত ইয়াত DC ছাৰে অলপ পিছতে পিছত আহিছে, মানে আমি গম পাইছোঁ। আমি অলপ পিছত আমি ইয়াত বহি পেলাই মানে শান্তি সিহঁতৰ মানে অৰ্গেনাইজেশ্যনৰ লগত আমি বহি পেলাই পৰিস্থিতিটো আমি নিয়ন্ত্ৰণ কৰিলোঁ।